ৰ'জ তোমাক আজি প্ৰথম দেখাবলৈ কি খাব আইচক্ৰীমকে খোৱা আৰু জল কৰিজনে ৰাইজক এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে কিমান পানী তলত আছে আৰু ৰ'জে সেইফালৰ পৰা চাই আছে জল কৰিজনী কিন্তু বেষ্ট ধুনীয়া আছিল গাইজ আৰু চাইডতে ধুনীয়া মাক এজনী একদম বাচ্চাবোৰক খেলাই আছে মই দেখি ভাল লাগি গ'ল বাৰু ব'লক তেন্তে আমি মেলাৰ ভিতৰলৈ সোমাই যাওঁ ভিতৰলৈ সোমাই গৈ দেখিছোঁ মানুহৰ ভিৰ লখিমপুৰত যেন বাহিৰৰ পৰা অহা মেলা এখন চাবলৈ ইমান মানুহৰ ভিৰ হ'ব কোনোদিন নেদেখা নিচিনা মই আচৰিত খাইছোঁ তাত গৈ পিনি কিন্তু যিয়ে নহওক বাহিৰৰ লুকছখিনি আৰু গ্ৰাফিক্সখিনি মোৰ ভাল লাগিল আৰু গাইজ জল কৰি চাবলৈ এতিয়া আৰু ভিতৰত যাব লাগিব আৰু লগতে মোৰ ভাইটিহঁতো আহিছে ভাইটিহঁতকো লৈ আহিছোঁ টিকেটটো কাটি লওঁ ইয়াত টিকেটটো কাটি পিনি সোমাই আহিছোঁ টিকেটটো কাটি সুধিছে যে কেইজন মানুহ আহিছে মই কৈছোঁ 4জন কিন্তু ভাইটিহঁতে কৈ দিছে যে 5জন আহিছোঁ মোৰ হাঁহি উঠি গ'ল মোৰ মানে কনফিউজ হৈ গৈছিলোঁ সেই শকত আণ্টিকেইজনে দেখি ভিতৰৰ ফালে নানা ৰকমৰ দোকান কিনাতহে জোৰ চবফালে দেখিছে পাব্লিক আৰু এইটোৱে কনফিডেঞ্চ লাগে ভিডিঅ' বনাবৰ কাৰণে আৰু এইফালে ধুনীয়াকৈ চকৰিখন ঘূৰি আছে এইবিলাক মই দেখি চাইহে ভাল পাওঁ নিজে উঠিব ভাল নাপাওঁ এইবিলাকত আমাৰ এই পোৱালিকেইটা উঠিছে ভাইটি আৰু ভণ্টিহঁতে মই এইফালে মোৰ বেবীটোক আনি পিনি আইচক্ৰীম কিবা মেজিক দেখাই আছোঁ বোলে তাত দেখাব আনিলোঁ তাই চাই আছে এইবিলাক আৰু বেবীটোৱে উমলাই থাকোঁতে এইফালে বাচ্ছাবিলাকৰ মাকে উমলাই আছে ধুনীয়া এজনী মাকে দেখি ভাল লাগিলে আৰু বাচ্ছাবিলাকৰ তামাম ফূৰ্তি আমিও সৰুতে এইবিলাক ফূৰ্তি কৰিছিলোঁ কিন্তু এতিয়া আমি ডাঙৰ হ'লেতো সিহঁতি এইবিলাক নোৱাৰে আৰু মোৰ বেবীটো এইটো পূৰা ৰখাই আছে এইটো বহুত টেলেণ্ট হয় মোৰ বেবীটো ই মানে একদম পূৰা ৰখাই আছে ৰ কৈ পিনি তাক উঠিব লাগে এইফালে সি নোৱাৰেতো এতিয়া সৰু হৈ আছে কাৰণে মই তাক উঠিব দিয়া নাই আৰু এইবিলাক চাই থকাৰ মাজতে এখন ফুলৰ নাৰ্চাৰী দেখিলোঁ দেখি ভাল লাগিলে আৰু চাইডত বহুত দোকান আছে দোকানবিলাকত মানে কি কাষ্টমাৰ ইমান ভিৰ নাই কিন্তু যেতিয়া ৰ'জক দেখিলোঁ তেতিয়া কাষ্টমাৰ ভিৰ হাই ৰ'জ কিবা এটা কৈ দিয়া জলপৰি চাবলৈ আহিছিলোঁ কিন্তু বজাৰ দেখিলে মাইকী মানুহে ৰখিব নোৱাৰে ঠিক আছে ৰ'বা মই আজি প্ৰথম দেখাবলৈ তেতিয়া আইচক্ৰীম এটাকে খোৱা বেলেগ কিনো দিম আইচক্ৰীম এটাকে দিলোঁ তাৰপিছতে ফটো মাৰি ল'লোঁ ফটো ধুনীয়াকৈ মাৰি চ' গৰমটো যিহেতু বহুত অলপ ইফাল কৰিলোঁ তাৰপিছতে বোলো জল কৰি চাওঁগৈ আৰু জল কৰিজনী দেখা পালোঁ তাই মানুহক এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে কিমান পানীৰ তলত কিমান কষ্ট কৰি আছে তাই চাগে পইচা পাইছে কিন্তু পইচাৰ মূল্যত তাই বহুত কষ্ট কৰিবলগীয়া আছে আৰু সেইফালে ৰ'জে ডিঙি মেলি চাই আছে আৰু প্ৰায়ভাগ মানুহে এইক চাবলৈকে পূৰা ভিৰ কৰিছে কাৰণ মেডিয়া দিয়াটোকে দেখুৱাই আছে আৰু তাৰপিছতে ভাবিলোঁ এইবিলাক চাই থাকিলে নহ'ব কিবা এটা পেটত পেলাই লওঁ আৰু হোটেলত সোমালোঁ হোটেলত বহুত দাম পালোঁ সেইকাৰণে চাওমিনকে হাফ প্লেট ল'লোঁ আৰু এইফালে সন্তোষ ভাইটিয়ে লৈ ল'লে তো ভেল পুৰি নে কি পুৰি লৈ ল'লে আৰু তাৰপিছতে আমাৰ এই ম'ম' দিলোঁ ধুনীয়াকৈ খাই আছে এতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড মাক দেউতা সকলো ল'ৰা ছোৱালীৰ পৰা ধৰিলে সকলো ৰেষ্টুৰেণ্টত ফুল আৰু আমাৰ এইক দেখিছেনে হাই কৈ দিয়া